আমি এতিয়া বকুল গৈ আছোঁ আমি চকিটিক পালোঁ আৰু অলপ আমি বকুল পালোহি লাহে লাহে ঘৰে আহি পালোহি আমি আহি পাই গ'লোঁ আপোনাৰ মামী তাত ঘৰ বনাই আছে সেইফালে ঘৰ বনাই আছে ব'লক গৈ থাকোঁ ভিতৰলৈ গুচি যাব অলপ দূৰত চশমাখন লগাই লওঁ মই এই জস্কা মায়ের অবস্থা কি Hi guys. অলপ যাব Original ka ko tipra base kwa ko. Ami baru অকমান আধা সুতা আৰু তুমি একমান কোৱা বা ইজাজকা পুৰা কামত লাগি গৈছা পুৰা মোৰ ছোৱালী এপিনে দেৰি নহলে হ'ল না টাইম আছে নহয় আনিবলৈ অকমান দিলে লাগিছে কি ক'লা আজি দিনটো থাকক আমাৰ কেইটা আছে তক্তা পাঁচটা আছে এনে সৰু সৰু তিনিটা ডাঙৰ যে এটা ইমানটো পাব ন এই আৰামত চাৰিফালে জানিব লাগিব তক্তা ইজাজকা মানে ঘৰ চৰ বনাব পাৰিবা ন ককা থাকক লাগা পৰে কিন্তু আকৌ দিয়ে যাব তাৰ সৰু তক্তা এইফালে আহি পাই গ'লোঁ আমি এইফালে ঘৰ বনাই আছে ধুনীয়াকৈ অলপ ভিতৰ পাওঁ এইটো মোটামুটি হৈ গৈছে ঘৰ টিং চিং আনি থৈছে লগাবলৈ সেয়া মামী মামা পুৰা কামত ব্যস্ত এইফালে কাম পুৰা কৰি আছে লেট্ৰিন বনাই আছে লাহে লাহে ক'ত এই চবতে দিব লাগিব বাপৰে বাপ লেট্ৰিন মোটামুটি হৈ গ'ল আৰু এইফালে কামত ব্যস্ত না 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 নাই মামী একদম পুৰা লেতেৰা পেতেৰা কুৰ্ণি মুৰ্ণি দুৰ্ণি হৈ আছে এয়া আমাৰ চানিয়া হাই দে আমি এতিয়া তামান্নাক আনিবলৈ যাওঁ স্কুললৈ তাৰপিছত আহি কিনে খাম কিবা এইটো ধৰ মই স্কুটিখন ওলাই লওঁ হৈ আছে এতিয়া আমি স্কুটি ওলাব গৈ আছোঁ এইখিনিতে থাকিছোঁ মই স্কুটিখন লৈ অঁ এটা লৈ হেলমেট কাম নাই কামেই নাই তোমাৰ হেলমেটটো কি কাম আছে স্কুটিখন লৈ আহা থৈ যা একো নহয়
তিনিটা বজাত ৰখা আহি আমি গৈ আছোঁ স্কুললৈ আমি এদিন যেনে যেনে খেলিছিলোঁ স্পীক বেকাৰ গৈ জ্বলাই আছে কেইটামান আছে এইফালে চিধা বোলে এইফালে আমি ওলাওঁ এইফালে সেইপিনে ওলাওঁ স্কুল আছে এইপিনে বাইপাছ ডাইৰেক্ট আকৌ সেইটো ৰাস্তাত যায় ডাইৰেক্ট বাইপাছ এইপিনে ডাইৰেক্ট ব্ৰিজত উঠিব পৰা যায় এইপিনে বেছিভাগ কোৱাৰ্টাৰ আছে মই অহা নাই কিন্তু আমি ইফালে যাম মই হ'লে লৈ ল'বি সেইপিনৰ পৰা ডাইৰেক্ট বাইপাছ আকৌ এইটো বাইপাছ ৰাস্তা এইটো ব্ৰিজ উঠা ৰাস্তা চোৱা সেইখন স্কুল সেইটো বাইপাছ যোৱা ৰাস্তা অঁ ডাইৰেক্ট বাইপাছ খনিকৰ পৰা সেয়া আমি স্কুল আহি পালোঁ আৰু ন বহুত ডাঙৰ আছে স্কুলখন সিখন গেট নেকি এইখন গেট লগাই দিছে নহয় সিখন খোলা আছে চাচোন ছুটি দিয়া নাই সেইকাৰণে খোলা নাই নেকি সোমাই যাবলৈ নাই ছুটি দিলেতো গম পামেই ন হৈ গ'ল আমি স্কুল পালোহি লাহে লাহে মানুহজনীক ল'বলৈ আহিছোঁ এতিয়া ছুটি দিয়া নাই 3টা বজাত ছুটি দিব 10 মিনিটমান আছে ন ঠিক আছে বকুল উচ্চ মাধ্যমিক বিদ্যালয় স্বৰ্গীয় দেৱান বকুল উচ্চ মাধ্যমিক বিদ্যালয়ৰ ওচৰত আছোঁ আৰু ওচৰতে কিনাৰতে বাইপাছ গৈছে এইটো চাওক বেক চাইডে ৰ'ব আমি দেখাই দিমগৈ এইটো বকুল বাইপাছৰ হয় মানুহজনে কিবা এটা কৰি গ'ল ন এইটো চাওক এইফালে পৰা গৈ কিনে একদম ডাইৰেক্ট বকুলৰ ওপৰত উঠেগৈ আহিব তই কান্দিছিলি তই হাই ব্ৰো প্ৰথম দিন কেনেকুৱা লাগিছে স্কুল আহি ভাল লাগিলে বহুত ভাল লাগিলে ন ব'লা ব'লা ঘৰলৈ যাওঁ আজি স্কুল ছুটি দিলে আজি প্ৰথম নেকি অঁ প্ৰথম আজি বাপৰে বাপ কোন স্কুল হেৰি বকুল প্ৰাথমিক বিদ্যালয় কোনে লগৰ চগৰ বনালি নে দুজনী লগৰ ল'ৰা লগৰ নাই না অকল ছোৱালী হ'ল আৰু লাহে লাহে গৈ আছে চাইকেল লৈ লৈ পেডেল মাৰি মাৰি গানটো গাই দে পেডেল মাৰি মাৰি গাই দে গানটো এইখিনি ওচৰৰে ন তাত হ'লে হাৱা নাই ইয়াতে ঠাণ্ডা হাৱা মাৰিছে স্কুলটোৰ ভিতৰত ৰাতিপুৱাৰ পৰা ফেনে নাই ফেন আছে মানে লাইন নাই লাইনটো কাটি দিলে চাগে স্কুল ছুটি হোৱাৰ পিছত লাইনটো আহে নেকি অঁ বাপৰে তেতিয়া কোনো নাথাকে তেতিয়া লাইনটো চলি থাকে এইডোখৰতে ক'ৰবাত পিপামি স্কুল আছে এইয়া স্কুল আছে প্ৰাইমেৰী স্কুল অঁ ফুটি এটা খাই যাওঁ নি ব'লা ঠাণ্ডা নাই ন ঠাণ্ডা নাই তেতিয়াহ'লে খাই লাভ নাই গৰম লাগি গৈছে ন বেছি ঠাণ্ডা আছে নে নাই হ'ব লাগে হ'ব লাগে নাম
ফুটি খাই আছো গৰম লাগিছে বহুত ৰাতিপুৱাৰ পৰা ফেন নাই যে তাত হে কেলে লাইনটো নাই মানে ইমান গৰম লাগিছে পুৰা দিছে আৰু এটাকে কিনি দিবা মানে পগলা হৈছ খাম মই না 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 পগলা নেকি পইচা গছত লাগিছে পাই গ'ল না কি খবৰ ভাল ন বেছি আজি প্ৰথম গৈছে স্কুললৈ ভয় লাগিছিলে ন ঘৰ বনোৱা কাম ষ্টাৰ্ট হৈ আছে লাহে লাহে হৈ আছে আৰু মামাই কাম কৰি আছে লাহে লাহে এজন ভিতৰত সোমাই গ'ল অঁ বা চিৰি লৈ সোমাইছে সেইটো সৰু সুৰা কবৰ আৰু ভৰি নিদিবি তাত কি মাথাটো বেয়া কৰি দিব দেই পৰি যাব ইয়াত ঠেকা আৰু দিব ঢৌ বহুত আছে কিন্তু কেই ফুট আছে 8 ফুট 3 ইঞ্চি 8 ফুট 3 ইঞ্চি 8 ফুট এইটো মানে ঢালাই দিলে ন মাজে মাজে অঁ ওপৰত ইটা দি গুঠি দিলে ৰদটো সোমাইছে মাজৰ পৰা মানুহ এটা সোমাই যাব পাৰিছা বা হয় নে নহয় এইটো যদি বন্ধ কৰি পিনি ঢালাই মাৰি দিব ভিতৰত আজিও পোহৰ খুলি মেলি আন্ধাৰ অঁ তেতিয়া আন্ধাৰে হৈ থাকিব সোমাবা কেনেকে কি সোমাব কি আছে তাত সোমাব কাম নাই ন নাই এইটো খুলিব নে সোমাবৰ কাম নাইতো নাই নাই এইটো যদি ঢালাই মাৰাৰ পিছত এইটো খুলিব কিমানখিনি কাম আগবাঢ়িছে মোটামুটি হয় ন কৈ দিয়া কিমানখিনি কাম আগবাঢ়িছে কি খাই আছা গৰমত এই যা স্কুল কাপোৰ খুলগৈ নাই এই কৈছে ঢালাই মাৰাৰ পিছত তলপিনে সোমাব কেনেকে সোমাব তলত মই তোক থৈ দিম তখন অঁ থাকিবি যদি ক থৈ দিম ফুৰিব গৈছে বলটো গলে আৰু লটি গলটা এই ইটাটো উতৰাই দিম লাগি লগাই থৈ এটা উঠাই দিও ইটাৰ কাম নাই ইটাটো ধুনীয়া সেই তাত নি থোৱাচোন ইটাকেইটা এটা ইটা 12 টকা এটা ইটা 12 টকা ইটা নাই ইটাটো ধৰ আকৌ চোৱা আকৌ এই গছজোপা বহুত হেভি গছ কাটি দিলে বুলিয়ে কৈছোঁ দেই বহুত ডাঙৰ গছ দেই এইজোপা হা দেখাব কি আছে আৰু কোৰ মাৰিছে আৰু সেইটো নলা ন নলা দিলে ভিতৰত হ'ব এতিয়া লৈ থৈ আৰে ভাঙিলে পইচা লাগিব ন অঁ তাই কাম এটা ক'লে নকৰে দেখিছা হাঁহি আছে ভিতৰত নাই উঠোৱাটো ইটাটো ভাল আছে থ তাত ইটা এটা উঠাব নোৱাৰো ৰে তাতে থ অঁ তাতে থ ইটা এটা দাঙিব নোৱাৰো একদম ষ্টাইল বিষ্টাইল কৰি আহিছ কাম কৰিব আহিছ ইজাজকাৰ কোৰ মাৰি কেনেকুৱা লাগিছে কাম চলি আছে হা কি ক'লা স্কুলৰ কাপোৰ দিছে কাৰ বা স্কুলৰ কাপোৰো দিছা বা কোনে পায় এইটোতো বহুত ডাঙৰ হ'ব তোলে মজা লাগিছে কিন্তু দেই ডিজাইনটো ভাল দিছে পাৰ্টিটো দেই ভাল লাগিছে ইছ ৰে কেনেকা লাগিছে ৰে মানুহজনী চাবি
এই দুটাই হ'ব এই চাই একে চাইজৰ চুইজাৰ দি দিছে স্কুল ইউনিফৰ্ম পাই গ'ল যি হওক ঐ কাপোৰটো ভাল আছে কাপোৰটো ভাল আছে মজবুত আছে কাপোৰটো ভাল আছে মজবুত আছে নে মোটা আছে পিন্ধিলে চাব না তই সঁচা কথা কচোন কান্দিছিল নাই কেনে কান্দি ন প্ৰথম কৈছো ন ভয় লাগিব ন অকণ অকণ আমি পাইছো হেতক কেলে আদৰে আছে দিলে তাইক সুধিলোঁ পাৰ্টনাৰ কেইটা বনালি দুইজনী বনালো মই ক'লো ল'ৰা পাৰ্টনাৰ নাই দুজনী ছোৱালী পাৰ্টনাৰ ক'ৰ হয় ছোৱালীকেইজনী ডন কৰিব 32 চাই আৰু ৰুলাম নাই ৰে দাদৰ বহুত ডাঙৰ গছ হৈ যাব হয়নে পৰিবি লাহে লাহে গছ কাটি লৈ যাব ন বহুত ডাঙৰ আছিলে পৰিবি ঐ নাম মাৰি আছে কথা মানে কিবা কবি নি কিবা কবি নি মই এটা কথা কম মোৰ বাইজনী বহুত ননসেন্স হয় ফুলটো মই ঘৰ বনোৱা হ'ল নে তহঁতৰ হৈ গ'ল লেটিং বনাই আছে চেণ্টাৰী লেটিং বনাব চাওঁগৈ আমি এতিয়া লাহে লাহে ঘৰ যাম আৰু অঁ ফুল লৈ আছে তাই লেট্ৰিন বনাই আছ চাই লওঁগৈ আমি ঘৰ যাব লাগে দেই দেৰি হৈছে লেট্ৰিন বনাই আছে লাহে লাহে আমাৰ ঘৰৰ ওচৰতে নমাই দিম তই তাতে থাকিবি এতিয়া আমি ঘৰ গৈ আছোঁ লাহে লাহে আমাৰ কাম হৈ আছে আমি গৈ থাকোঁ বুজিলা গৈ থাকোঁ কি কাম আছে মোৰ অলপ ফোন আহি আছে টিং কেলে দিছে কেলে দিছে বৰষুণৰ কথা ক'ব নোৱাৰি অঁ সেইটো এটা কথা অঁ বৰষুণৰ কথা এই বিলেতে আৰু ফটো মই যাম নে তাৰমানে স্কুলে বেগ চেক লৈ যা বৰষুণ পৰিলে দিগদাৰ ন স্কুটিত যাব আকৌ আমি তাৰ কাম আমাৰ কাম নহয় ডাঙৰ গছ আছিলে খেতি কৰিব আহিছে গছ আছিলে আহিছে সেইকাৰণে বহুত ডাঙৰ গছ আছিলে ন সেইটো কোনে কাটিলে এইটো মানুহ দি কটালে মেচিন দি জ্বলাব পাৰিব এইটো তই এইপিনে থ জ্বলাব দেখিলা এইটো মানুহে উজত খাব বুজিলা মাজাক কৰি তুলি ধৰিছা তুমি মানুহ এটা কৈছে কি কৈছে আমি ইয়াত আহিলো ন মানুহটোৱে কৈছে লালুকা পানী বোলে হেৰি বোলে আমাৰ ঈদ খাব আহিব বোলে এনেকৈ কৈছে হা গাড়ীখন এনেকে দি গৈছে ধুনীয়াকে তিনিটা ল'ৰাই যি নাচি গৈছে গাড়ী আমাক ভিডিঅ' কৰা দেখি আৰু দুটাই চিঞৰি হৈ গ'ল ভণ্টি ভালকে কোৱা পালি আকৌ ন ভণ্টি ভালকে কৰিবা দেই এনেকে কৈ গৈছে তাইক ভালকে কৈছে ভদ্ৰতাই চব কৈছে তাৰমানে এতিয়া স্কুলটো দেখিলে নাই তই আৰচিচি কোনে একটালে নহ'ব দুইটালে হ'ব ওলাই যাব পাৰে ক'ব নোৱাৰি ভাল কৰি ওলাই এইখিনি শুকালে চাহ এটা বনাব পাৰিবি মিনাই আহি ক'ব মোৰ এইখিনি পৰা ওলাইছা মোক দি দিয়া বুলি নক'লে হয় পিছত বহুত কৰি আছিলে এতিয়াতো নাই খৰি এইবোৰ লাহে লাহে চব গছ নাই হৈ যাব ভাল নালাগিব কিন্তু যি কোৱা গছখিনি থাকিলে ভাল লাগে ফটো মাৰিবলৈহে লাগে আমাৰ তাত এতিয়া গছ গছনি নাই কেনেকুৱা চাই মেলি চাই লাহে পেলোৱা নাহে কেলে জেঠাই আজি কৈছে মোৰো যাবলৈ মন আছিলে বোলে মাইক বাদ দিলো আৰু আমাক ক'লেও নাহিলে মই কিমান বাৰ ক'লো এই দোকান লৈ আজি যাম কালি যাম কৰি আছে ৰে চাবল মান না বাৰু লাহেকে এই লেট্ৰিন বাথৰুমবোৰ হ'ব দে তাৰপিছত এদিন থাকিবলৈ আহিব টিপটপ হৈ আহিব তাৰ পিছত আহিব লাগিব এতিয়া আৰু নাহাই ভাল আছে সেইকাৰণে হৈছে নেকি গজোপা মোমাইটো এইখিনি কাটি দিয়া কাৰণে অকণ চফাই লাগিছে এইখিনি একদম জেবৰা হৈ আছে এতিয়া জেগাটো ক্লিয়াৰ হৈ হয়নে আমি এতিয়া ঘৰ গৈ আছোঁ লাহে লাহে কাম চাম হৈ গ'ল খতম